তো রোজার ইবাদত চলি আছে সবত আজি দিন আমাজান সেহরি খাবা হ্যাঁ সেহরি খাবা ভাত খাবা এই ৰবা খাই আছে দিয়া খোৱা তোমাক খোৱাবলৈ উঠাব লাগে হেল্ল' ফ্ৰেণ্ডছ আশা কৰোঁ সকলোৱে ভালে আছে চাওক এতিয়া আমি আজি প্ৰথম ৰজা আৰু ৰজাৰ কাৰণে আমি সেহৰি কাৰণে উঠিছোঁ এতিয়া বাজিছে আমাৰ ঘৰটো আপোনাক দেখুৱাইছোঁ চাওক এয়া চাওক 3:30 বাজিছে তো 3:30 বজাত আমি এতিয়া সেহৰি খাবলৈ উঠিছোঁ আজি প্ৰথম ৰজা তো মনটো ভাল লাগি আছে আৰু আজি আমাৰ ৰজাৰ আজি প্ৰথম ৰজা বুলি মই মানে ভিডিঅ'টো সেইকাৰণে আনিলোঁ আপোনালোকৰ মাজত আৰু আপোনালোকক দেখুৱাম আজি দিনটো আমি ৰজাটো ৰাখি কেনেকৈ কৰোঁ গোটেইখিনি আপোনালোকে ব্লগটো আপোনালোকে চাই থাকিব এতিয়া তো আমি এতিয়া ভাত খাবলৈ ৰেডি হৈছোঁ এয়া চাওক আমি ভাত খাবলৈ ৰেডি হৈছোঁ আমি খাম আৰু এতিয়া গাখীৰ কল কাৰ কাৰণে এইটো এয়া তোমাৰ কাৰণে আৰু তোমাৰ মই খাম ৰেপটি উইথ বিস্কিট আচ্ছা মই আৰু এইবিলাক খাব নোৱাৰো আৰু এয়া মাংস দালি ভাত তোমাৰ ভাত ক'ত মই ভাত নাখাওঁ মই চাহ খাম দোকা আমাৰ খোৱা বোৱা হৈ গ'ল এয়া চাওক এতিয়া টেবুল মুচি আছে আমাৰ খোৱা লোৱা হৈ গ'ল আৰু আপোনালোকক মই দেখুৱাইছোঁ হ'ব চাওক বাহিৰৰ দৃশ্যটো মই দেখুৱাইছোঁ চাওক কিমান আন্ধাৰ এয়া চাওক দেখিছে নাই এতিয়া ৰাতিপুৱা পাইছে 3:45 3:45 আৰু আমাৰ খোৱা লোৱা হৈ গ'ল সেহৰি হৈ গ'ল আৰু এতিয়া কি এতিয়া যাৰ ইচ্ছা এতিয়া অকণমান পিছতে আজান দিব তাৰপিছত ফজৰৰ নামাজ তো প্ৰথম ৰজা আমাৰ ষ্টাৰ্ট আজিৰ পৰা তো মনটো খুব ভাল লাগিছে আৰু সকলোকে মই ৰজাৰ আজি প্ৰথম ৰজাৰ আপোনালোকক শুভেচ্ছা জনাইছোঁ ঠিক আছে আৰু কোনে কোনে ৰজা ৰাখিছে কোনে সেহৰি খাইছে ফাৰ্ষ্ট সেহৰি খাইছে কমেণ্ট বক্সত জনাব আৰু দিনটো মই আপোনালোকৰ আজি দিনটোৰ আমাৰ মানে ৰজাৰ প্ৰথম দিনটো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম আজি আমাৰ দিনটো কেনেকুৱা যায় ঠিক আছে আপোনালোকে ব্লগটো কণ্টিনিউ কৰি থাকিব এইটো চাওক আম্মা এয়া আম্মা সেহৰি খাই খিৰিকী খুলিছে খাইছে নে নাই সেহৰি খালি নাই ফজৰ নামাজ পঢ়িবি এতিয়া আচ্ছা তাহাজৰ নামাজ পঢ়িছে বোলে খিৰিকী খুলিছে তো ঠিক আছে হ'ব ঠিক আছে ৰজাৰ মোবাৰক দিছে চবকে আচ্ছা বন্ধুসকল চাওক এতিয়া আমি অকণমান খোজকাঢ়ি আছোঁ তাৰমানে সেহৰি যিটো সময় এইটো অড টাইম একেবাৰে ফাৰ্ষ্ট টাইম মানে এতিয়া আজি প্ৰথম দিন এতিয়া এপ্ৰক্সিমেট 3:45 হৈছে মই আপোনালোকক অলৰেডি ক'লোৱে তো এইখিনি সময়ত যেতিয়া ভাত অলপ খাওঁ তেতিয়াহ'লে পেটটো অকণমান বেয়া লাগি যায় তো ভাবিলোঁ অলপমান খোজকাঢ়ি লওঁ হয় নাই তো তুমি কি খালা সেহৰিত মই ফাৰ্ষ্ট ৰঙা চাহ খাইছোঁ বিস্কুট এখনেৰে তাৰপিছত অলপ যেতিয়া মুডটো ভাল হৈছে তাৰপিছত অকণমান ভাত খাইছোঁ তাৰমানে এইখিনি এটা অড টাইম হয় আৰু আমাৰ খোৱা অভ্যাস নাথাকে কাৰণে তো খাব নোৱাৰি কিন্তু উপায় নাই কাৰণ দিনটো আমি লঘোণে থাকিব লাগিব আমি তো সেইকাৰণে অকণমান সেহৰি যিমান পাৰোঁ অলপ খাই ল'লোঁ খাই লৈ এতিয়া খোজকাঢ়ি আছোঁ মানে অকণমান ভাল লগা নাইতো পেটটো ভাল লগা নাই খোজকাঢ়ি আছোঁ আৰু আমাজান সেহৰি খাবা হা সেহৰি খাবা ভাত খাবা এতিয়া তুমি ৰোজা ৰাখিবা ব'লা উঠা তেন্তে ব'লা ভাত খাবা ব'লা ভাত লৈ আহোঁ উঠা তেতিয়াহ'লে গুড মৰ্ণিং এভৰিৱান এতিয়া বাজিছে 11টা আজি প্ৰথম ৰজা আৰু ৰাতিপুৱা সেহৰি আপোনালোকক ক'লোঁ যে সেহৰি খোৱাৰ পিছত যেতিয়া শুইছোঁ আৰু একদম 11টা বজাত সাৰ পাইছোঁ এতিয়া আৰু এইটো আমাৰ চাওক এইটো নাহিয়া এইফালে খং কৰি পেলাই তাই শুই আছে এনেকৈ তাইক সেহৰিত মাতা নাই বোলে তাইক কৈছে যে তাই সেহৰিত মাতিব লাগিছিল তাক সেহৰি খাবৰ কাৰণে তো বহুত মাতিছোঁ তাই নুঠে এতিয়া তাই খং কৰি পেলাই শুই আছে তাই বোলে ৰজা ৰাখিব বোলে ঠিক আছে তো ৰাতি উঠি লওঁ উঠি পেলাই ফ্ৰেছ হৈ গা চা ধুই লওঁ কাৰণ আৰু 1 ঘণ্টা আছে জুম্মা নামাজ পঢ়িব যাব লাগিব আজি শুক্ৰবাৰ হয় আজি আমাৰ প্ৰথম ৰোজাটোৱে আজি মানে বহুত ভাল দিনত পৰিছে জুম্মা বাৰ আজি শুক্ৰবাৰ হয় তো নামাজটো পঢ়ি আহোঁগৈ তো ফ্ৰেছ হৈ লওঁ আপোনালোকে ব্লগটো চাই থাকিব বন্ধুসকল চাওক এতিয়া আজি জুম্মা নামাজ হয় আৰু প্ৰথম ৰজা জুম্মাৰ নামাজ পঢ়িবলৈ যাবলৈ ওলাইছোঁ আজি বহুত পবিত্ৰ দিনত আমাৰ ৰজা ষ্টাৰ্ট হৈছে জুম্মাৰ নামাজতো মই এতিয়া জুম্মা নামাজ পঢ়িব যাব ওলাইছোঁ আৰু আমাৰ এইটো এতিয়ালৈকে ৰেডি হোৱা নাই কোৰাণ শৰীফ নামাজ পঢ়া সোনকালে ৰেডি হৈ পেলাই নামাজ পঢ়া ঠিক আছে হ'ব এতিয়া নামাজটো পঢ়ি আহোঁ দিয়ক চাই থাকিব ব্লগটো সন্ধিয়া আজি মজা হ'ব ইফতাৰৰ সময়ত আপোনালোকক দেখুৱাম আমাৰ আজি ইফতাৰে কি আছে চাওক আমাৰ ৰবি কোৰাণ শৰীফ পঢ়ি আছে ওচৰৰ পৰা দেখুৱাম
তো ৰোজাৰ ইবাদত চলি আছে চবত আজি দিনটো ৰোজাৰ ইবাদত চলি আছে তো আমাৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে ৰোজাৰ মাহটো বহুত পবিত্ৰ মাহ হয় তো সেইটো এই মাহত যিমান মানে মানুহে আল্লাহৰ ইবাদত কৰিব পাৰিব তো সেই এই পবিত্ৰ মাহটোকে বেছিকৈ প্ৰিফাৰ কৰে আৰু এই পবিত্ৰ মাহত যদি আপুনি আল্লাহৰ তাত কিবা খোজে তেতিয়াহ'লে আল্লাহ মানে বুলি আমাৰ মুছলমান মানুহসকলে ধাৰণা কৰে তো সেইকাৰণে এই ৰোজাৰ মাহত কি হৈছে আমি বেছি ইবাদত কৰিব লাগে আল্লাহৰ ওচৰত বেছি ইবাদত কৰিব লাগে এই গোটেই পৃথিৱীৰ সকলো মানুহে যাতে সুখ শান্তিত থাকে তাৰ কাৰণে যি ইচ্ছা আপুনি খুজিব পাৰে তো সেইটো কাৰণে এই ৰোজাৰ মাহত বেছিকৈ আল্লাহৰ ইবাদত কৰা হয় যাতে পৃথিৱীৰ সকলো মানুহে সুখ শান্তিত জীৱন কটাব পাৰে তো সেইটো কাৰণে এই ৰোজাৰ মাহটো বহুত পবিত্ৰ মাহ বুলি আমাৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলে গণ্য কৰে আৰু বেছি আল্লাহৰ ইবাদত কৰে যাতে আমি যিবিলাক পাপ কৰিছোঁ সেই পাপবিলাকৰ কাৰণে আমি যাতে আল্লাহৰ তাতে ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু এই ৰোজাৰ মাহতে ক্ষমা আল্লাহ কি হয় আমাৰ এই যিবিলাক আমি আল্লাহৰ তাত খোজোঁ সেই বস্তুবিলাক আল্লাহ কি হয় আল্লাহ আমাক সকলোকে মাফ কৰি দিয়ে যদি আমি কিবা পাপ কৰোঁ ঠিক আছে তো সেইকাৰণে আমাৰ ঘৰতো ইবাদত চলি আছে অলপ ইবাদত কৰিব লাগে মনটো শান্তিৰ কাৰণে আৰু যাতে আমাৰ যিবিলাক পাপ কৰিছোঁ পাপবিলাকৰ যাতে মোচন হয় তাৰ কাৰণে আমি আল্লাহৰ ওচৰত আমি ক্ষমা ভিক্ষা প্ৰাৰ্থনা আমি জনাওঁ এতিয়া অলমষ্ট 4:30 বাজিছে আৰু 1 ঘণ্টাও নাই আমাৰ প্ৰথম ৰোজাৰ ইফতাৰৰ কাৰণে আৰু আমাৰ নাহিয়াক চাওক মোৰ লাডলি বেটিটো আজি প্ৰথম ৰোজাৰ ইফতাৰৰ কাৰণে ধুনীয়াকৈ একদম মেকআপ কৰি পেলাই ৰেডি হৈ আছে তাই আৰু হয় বেটা ইফতাৰৰ কাৰণে ৰেডি হৈছা একদম মেকআপ কৰি চাৰাৰা পিন্ধে বোলে চাওক চাৰাৰা পিন্ধিছে মই দেখাই আছোঁ ৰ'ব এয়া চাওক চাৰাৰা পিন্ধিছে আমাৰ নাহিয়াই এয়া আমাৰ নাদিয়াও ৰেডি হৈ গৈছে আমাৰ নাহিয়াও ৰেডি হৈছে এই দুটাক একদম ইফতাৰ কৰিবলৈ ৰেডি হৈ গৈছে গোটেইকেইটাই চাওক মই খানাবিলাক দেখাওঁ চাওক আমাৰ প্লেট ৰেডি ইয়াতে ফল মূলখিনি আছে বুট পিঠা আপেল তো এনেকুৱা চাওক গোটেইখিনি প্লেট ৰেডি ইয়াতে এতিয়া গোটেই প্লেটখিনি ৰেডি হৈ আছে আৰু আমাৰ দুই লাডলি একদম বহি গৈছে একদম আমাৰ 5:39 হৈছে 5:40 আমাৰ ইফতাৰ তো ৰোজা আজি বহুত ভালে গ'ল গাত লাগিছে নেকি ৰোজা প্ৰথম ৰোজা আজি দিনটো ইমান ধুনীয়া হৈছে একদম ধুনীয়া ডাৱৰীয়া বতৰ হৈ আছে ঠাণ্ডা বতৰ আৰু বতাহ বলি আছিলে তো আমাৰ আজি ৰোজা বহুত ধুনীয়াকৈ গ'ল আৰু এবাৰো ফিল নহ'ল যে আমি দিনটো কিবা ফাষ্টিং ৰাখিছোঁ বুলি একেবাৰে ফিল হোৱা নাই তো আমাৰ চাওক এই খানাবিলাক ৰেডি সকলোৱে বহি গৈছোঁ এতিয়া আৰু 1-2 মিনিটৰ ভিতৰত আমাৰ আজান দিব আৰু আমাৰ আজি ৰোজা আমাৰ আজি ইফতাৰ প্ৰথম ইফতাৰৰ কাৰণে আমি সকলোৱে ৰেডি হৈ গৈছোঁ এতিয়া বাচ্চা পাৰ্টি ৰেডি হৈ আছে ঠিক আছে তো আজিৰ দিনটো বহুত ভাল গ'ল ধুনীয়া গ'ল ৰোজা আজি প্ৰথম ৰোজা গাত লাগিব বুলি ভাবিছিলোঁ কিন্তু আমি ফিলেই নকৰিলোঁ যে আমাৰ আজি হেৰি হৈছে ডাঙৰৰ পাৰ্টি য়েছ তো হৈ গ'ল তো আজিৰ দিনটোৰ মই অলপ ক্লিপবিলাক দেখুৱালোঁ আপোনালোকক যদি ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব ফ'ল' কৰি দিব আৰু বেছি শ্বেয়াৰ কৰিব সকলোৱে লাইক শ্বেয়াৰ কৰি দিব ঠিক আছে তো আমি এতিয়া ইফতাৰ কৰিবলৈ বহি যাওঁ কাৰণ ইফতাৰ কৰি বহোঁ আৰু আজান দিয়ে আৰু আজান দিবলৈ সময় হৈ গৈছে ঠিক আছে সকলোৱে ভালে থাকক আজিৰ কাৰণে বাই বাই এই ৰবা খাই আছে দিয়া তোমাক খোৱাবলৈ উঠাব লাগে Allahumma laka sumtu Allah rizika aftartu.